বন্ধুসকল আজি আমি বনাম বইল মাছ। বইল মাছটো বনাম কুকাৰত। কেনেদৰে বনাওঁ কুকাৰত বইল মাছ, ভিডিঅ'টো শেষলৈকে চাই থাকক। মাছকেইবিধ জুইত পুৰিলে বেছি ভাল হয়, কিন্তু আমি এতিয়া জুই নাই কাৰণে আমি গেছতে এনেদৰে পুৰিছোঁ। আৰু আমাক লাগিব মাছকেইবিধ বনাবলৈ এটা বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া আৰু ধনিয়া পাত। আমি এতিয়া গোটেই বস্তুখিনি পুৰি কাটি লৈছোঁ। বিলাহীকেইটা কাটি ল'লোঁ। নহৰু আদা আছিলে, নহৰু আদাখিনি আমি কাটি মিক্স কৰি ল'লোঁ। লগতে জলকীয়া আছে, পিঁয়াজখিনি আমি কাটি ল'লোঁ। চবটো আমাৰ কটা মেলা হৈ গ'ল। এতিয়া আমি ৰেডি কৰিছোঁ বনাবলৈ। কেনেকৈ বনাওঁ চাওক। আমাক লাগিব এটা কুকাৰ। কুকাৰত আমি যেনেকৈ ভাত বনাওঁ তেনেকৈ একেধৰণে হ'লেই হ'ল। আমি ইয়াতে কুকাৰতে চাউল দিলোঁ। চাউল দি পিনে আমি চাউলখিনি ভালকৈ ধুই ল'ম। আপোনালোকৰ ঘৰৰ মানুহ যিমান যেনেকৈ বনায় আপুনি বনাব পাৰে, বস্তুটো একেই হ'ব। আমি চাউলখিনি ধুই ল'লোঁ। লাগিব এটা বাতি ষ্টিলৰ। বাতিটোত আমি দি দিলোঁ 2 পিচ মাছ। ইয়াতে দি দিম আমি কাটি থোৱা পিঁয়াজখিনি, আৰু ইয়াতে দি দিম আমি কাটি থোৱা বিলাহীখিনি। আৰু দিম আমি নহৰু আদা, জলকীয়া যিখিনি খুন্দি থৈছিলোঁ সেইখিনি দি দিলোঁ। আৰু ইয়াতে দিম 1 চামুচ নিমখ। মানে সোৱাদ অনুযায়ী আপুনি নিমখ দিব পাৰে। বেছিকৈ বনালে বেছিকৈ দিব লাগিব, কমকৈ বনালে কমকৈ দিব। আৰু ইয়াতে দিলোঁ আমি হালধি পাউডাৰ। সকলোবোৰ দিয়া হৈ গ'ল। এতিয়া আমি মিক্স কৰি আছোঁ। মিক্স কৰি হোৱাৰ পিছতে আমি ইয়াতে দি দিম ধনিয়া পাত। ধনিয়া পাতটো আমি একো কৰিব নালাগে, দি দিলে হৈ গ'ল। লগতে আমি ঢাকোনখন লগাই দিলোঁ টিফিনটো, আৰু আমি কুকাৰটো মাজতে লাহেকৈ বহাই দিলোঁ চাউলখিনি ওপৰতে দি। আমি এতিয়া ঢাকোনটো লগাই দিম। কুকাৰৰ ঢাকোনটো আমি লগাই গেছটো জ্বলাই ল'ম। গেছটো জ্বলি গ'ল। এতিয়া আমি লাহেকৈ কুকাৰটো ইয়াতে দি দিলোঁ। একো কৰিব নালাগে, সেইটো হয়। এনেদৰে কেইটামান হিচাপ হোৱাৰ পিছত আপুনি কমাই দিব পাৰিব কুকাৰটো। প্ৰায় আমাৰ হৈ গৈছে। আমি এতিয়া নমাই দিলোঁ। কুকাৰটো আমি খুলি চাইছোঁ। গৰমে গৰমে ধৰি নিদিব, বহুত গৰম হয়। আমি ঠাণ্ডা হোৱাৰ পিছত খুলিছোঁ। চব কিমান ধুনীয়া হৈছে, গোন্ধটো বহুত ধুনীয়া আহিছে। ইয়াত আমি একো দিয়া নাছিলোঁ, পানী চানি। এদিন এনেকৈ ট্ৰাই কৰি খাই চাব, কিমান টেষ্টি লাগে খাই। প্ৰায় আমাৰ বনোৱা হৈ গৈছে ৰেচিপিটো। চাওক কি ধুনীয়া লাগিছে দেখিবলৈ, আৰু খাবলৈ বহুত টেষ্টি হৈছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।